হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দিনটোতো কি কৰোঁ চাওঁ বলক। তিলপিঠাৰ কাৰণে 2 কেজি বৰা চাউল তিয়াই দিয়া হ'ল। ধূপ পিঠাৰ কাৰণে শালি চাউল 2 কেজি তিয়াই দিলোঁ, এয়াও 1 ঘণ্টামান তিয়ালোঁ। আহৰ ভোগালী বিহুটি আহি পালেহি, আমি ঢেঁকীত পিঠাগুড়ি খুন্দিছোঁ। এয়া মই পিঠাগুড়ি চালি আছোঁ। এয়া মই তিল পিঠা বনাই আছোঁ, চাওকচোন বাৰু কেনেকুৱা হৈছে। বৰা চাউলৰ পিঠা, সুতুলি পিঠাৰ কাৰণে এয়া গৰম পানী দিব লাগিব। তিল দিলোঁ, বেকিং অলপ দি দিছোঁ। এয়া গোল কৰিলোঁ, তাৰপিছত কৰি পেলাই অকণমান মেলি ল'লোঁ। এয়া তিলবোৰ ভৰাই দিলোঁ, এনেকৈ টেপি দিলোঁ, লাহেকৈ টেপিব আপোনালোকে। আৰু এনেকৈ দি ইয়াত দি দিলোঁ, দিলে এনেকৈ লৰাই দিব। এয়া আকৌ বৰা চাউলৰ নিমখীয়া পিঠাও বনালোঁ। ল'ৰা ছোৱালীবিলাকে নিমখীয়া পিঠা খাই ভাল পায় যে, আৰু আমাৰ অকণমানজনীও ভাল পায় আৰু মোৰ হাজবেণ্ডেও খাই ভাল পায়। এয়া পিঠা বনোৱা হৈ গ'ল, চাওকচোন বাৰু কেনেকুৱা হৈছে পিঠা বনোৱাখিনি। মাত্ৰ পিঠা বনোৱা হৈছে, ৰাতি এতিয়া 10টা বাজিছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।